3.3 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো হৈছে 2x + 3y = 11 আৰু 2x - 4y = -24 ক সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3। ছাত্ৰ-ছাত্ৰীসকল, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অনুশীলনী 3.3 2 নম্বৰ অংকটো মই কৈ দিব লৈছো। তাত দুটা সমীকৰণ দিছে, সমীকৰণ দুটা সমাধান কৰি আৰু তৃতীয় এটা সমীকৰণ দিছে, সমীকৰণটোত m ৰ মান উলিয়াই দিব লাগে। অংকটো তোমালোকে চাই যোৱা। সমীকৰণ দুটা দিছে 2x + 3y = 11 এটা সমীকৰণ, সেইটো আমি 1 নম্বৰ বুলি ললো। আৰু 2 নম্বৰ সমীকৰণ হিচাপে আমি 2x - 4y = -24 এটো লম। ইয়াক আমি সৰলীকৰণ কৰিম। 2 এ সকলোকে হৰণ যায়, লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড, গতিকে 2 এ হৰণ কৰি দিলে এটো 2 2 কটা যাব, x থাকিব। 2 এ 4 হৰণ কৰিলে 2y হ'ব, 2 এ -24 হৰণ কৰিলে -12 হ'ব। গতিকে ইয়াৰ পৰা আমি x অকলহৰীয়া কৰি লম, -12 ভাগৰ পৰা আছে, গতিকে -2y টো আমি এইফালে লৈ যাম, +2y হ'ব। আৰু এইটো হ'ব সমীকৰণ নম্বৰ 2। এতিয়া 1 নং সমীকৰণত আমি 1 নং সমীকৰণত x = -12 + 2y বহুৱাই পাওঁ। কি পাম? 2 × x, x ঠাইত আমি বহুৱাই দিম -12 + 2y + 3y = 11। 2 এ পূৰণ কৰিম, 2 এ -12 হৰণ কৰিলে -24 + 2 এ 2 পূৰণ কৰিলে 2 × 4y + 3y = 11। 4y + 3y টো হ'বগে 7y = 11 -24 লেফট হেণ্ড সাইডত, ৰাইট হেণ্ড সাইডলৈ লৈ গ'লে +24। গতিকে আমি অকল y মানটো পাম, এফালে 11 + 24 হ'লে মানে 35 হ'ব, তলত হৰণ 7। গতিকে 7 ৰে যদি আমি 35 হৰণ কৰোঁ 5 পাম। তাৰ মানে y = 5 পালো। আমি x ৰ মান আকৌ 2 নম্বৰ সমীকৰণৰ পৰা পাম। 2 নং সমীকৰণৰ পৰা x ৰ মান পাম, x = -12 + 2 × y, y মানে 5, -12 + 2 × 5 = -2। x ৰ মানটো পালো আমি -2। এতিয়া তৃতীয়টো সমীকৰণ y = mx + 3, y মানটো বহুৱাই দিম, 5 = m × x ৰ মানটো -2 + 3 implies 5 - 3 = -2m। 5 ৰ পৰা 3 গ'লে 2 / -2 = m। 2 এ 2 কটা যাব, -1 = m। এতেকে m = -1। এতেকে নিৰ্ণয় সমাধান x = -2, y = 5 আৰু m = -1। ধন্যবাদ।